বন্ধুসকল নমস্কাৰ। আজি ৰাতিপুৱাতে 5:30 মান বাজিছিলে। ভাইটিক কলপাত কাটি আনিব দিলোঁ আৰু মই সৰু সৰুকৈ টুকুৰা টুকুৰি কৰি লৈছোঁ। আনফালে আমি 7 মান বজাত চালৈ পথাৰলৈ গৈ আছোঁ। আজি আমাৰ হাল উঠিব। ভগৱান আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰ খেতিডৰা ভালে কুশলে ভুই ৰোৱা হৈ গ'ল। এইগৰাকী সৰু মামী হৈ মৰিগাঁৱৰ পৰা আহিছে। তীখাবাহঁতৰ জেঠীমা, সৰু বৰমা, ইফালে মিনিবাহঁতৰ জেঠীমা আৰু আমাৰ মা, গোটেই কেইগৰাকীয়ে মিলি পথাৰত ভুই ৰুলে। আৰু আমি যে এটা কাহিনী পঢ়িছিলোঁ, গাত ৰ'দ বৰষুণ নলগা বুলি, আপোনালোকৰো মনত আছেনে? আমাৰ খেতিয়কসকলৰ অৱস্থা এতিয়া ঠিক তেনেকুৱাই হৈছে। যিমানেই ৰ'দ নিদক কিয়, গৰম নহওক কিয়, তেওঁলোকে তেওঁলোকৰ কামখিনি শেষ কৰিবই কৰিব। আনফালে মই ঘুগুনি বনাই আছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোককো থেংক ইউ। আজিলৈ ইমানতে এৰিছোঁ। বাই।